সফলতা ভাগ্যৰ বলত আহে কথাটো আপুনি বিলিভ কৰে নেকি? একদম মিছা কথা। সফলতা কেতিয়াও ভাগ্যৰ জলত নাহে, সফলতা কাম কৰিলে আহে। ইয়েছ, ঠিকেই শুনিছে। সফল যদি আপুনি হ'ব বিচাৰিছে তেতিয়াহ'লে আপুনি ভাগ্যলৈ বহি থাকিলে নহ'ব, কাম কৰিব লাগিব। কাৰণ কথাত আছে সফল হ'বৰ কাৰণে আগত সফলতাৰ আপুনি নিজকে যোগ্য কৰি গঢ়ি তুলিব লাগিব। যদি আপুনি নিজকে সফলতাৰ কাৰণে যোগ্য কৰি গঢ়ি তোলে আৰু তাৰ কাৰণে আপুনি কাম কৰে 100% আপুনি সফল হ'ব পাৰিব। চ' যিসকল ব্যক্তি নিজক লাইফত সফল হিচাপে গঢ়ি তুলিব বিচাৰে, ভিডিঅ'টি তেওঁলোকৰ কাৰণে। চ' যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে কৰি লওক, লগতে বেল আইকনটো টিপি দিয়ক। তেতিয়াহ'লে আপোনালোকে নটিফিকেশ্যন সোনকালে পাই থাকিব আৰু ইয়াৰ জৰিয়তে আপোনাৰ জীৱনত নিশ্চয় পৰিৱৰ্তন আহিব। চ' দিছ ইজ সামিউল আলম, এণ্টাৰপ্ৰিনাৰ। স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ইউকেনলৈ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ জীৱনত সফল কেনেকৈ হ'ব পাৰি। কেইদিনমান আগতে আমি আপলোড কৰিছিলোঁ এটি ভিডিঅ' য'ত আলোচনা কৰিছিলোঁ জীৱনৰ উদ্দেশ্যৰ বিষয়ে, যে সৃষ্টিকৰ্তাই আমাক কিয় সৃষ্টি কৰিলে, আমাৰ একচুৱেলি উদ্দেশ্য কি, জীৱনৰ পাৰ্পছ কি। তো যিসকলে এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই চাই ল'ব। আৰু এতিয়া সেই উদ্দেশ্য পূৰণৰ কাৰণে, সেই সফলতা পাবৰ কাৰণে আমি কেনেকৈ নিজক প্ৰিপেয়াৰ কৰিব পাৰোঁ তাৰ বিষয়ে ইয়াত আলোচনা কৰিবলৈ গৈ আছোঁ। ইয়াতে আমি 5টা মূল টপিকত আলোচনা কৰিম। সেই 5টা টপিক যদি আমি নিজৰ জীৱনত আঁকোৱালি ল'ব পাৰোঁ, আমি যদি সেইখিনি কৰিব পাৰোঁ, 100% আমি সফল হ'ব পাৰোঁ। কাৰণ অলপ আগতে আমি গম পালোঁ যে সফল হ'বৰ কাৰণে সফলতাৰ যোগ্য আপুনি হ'ব লাগিব। কাৰণ আপুনি যি যোগ্য আপোনাক সৃষ্টিকৰ্তাই সেয়েহে দিয়ে। গতিকে সফল হ'বৰ কাৰণে আপুনি যিটো প্ৰথম কাম কৰিব লাগিব সেইটো হ'ল ৰাতিপুৱা শুই উঠাৰ সময়টো 5 বজাত কৰিব লাগিব। আৰ্লি মৰ্ণিং ৱেক আপ টাইম 5 AM। পৃথিৱীৰ যিমানবোৰ মহান ব্যক্তি আছে, ছাকচেছফুল মানুহ আছে, সেই গোটেইবোৰ মানুহ ৰাতিপুৱা 5 বজাৰ আগতে বিচনা এৰি দিয়ে। 5 বজাৰ পিছলৈকে যদি আপুনি বিচনাত শুই থাকে তেতিয়াহ'লে আপুনি পৃথিৱীত এটা বোজা হৈ আছে। গতিকে পৃথিৱীৰ বোজা নহৈ পেলাই পৃথিৱীৰ কাৰণে আপুনি কিবা যদি বৰঙণি আগবঢ়াই থৈ যাব বিচাৰে, নিজৰ জীৱনত চেঞ্জিং আনিব বিচাৰে, তেতিয়াহ'লে ৰাতিপুৱা 5 বজাত উঠা কৰক। আৰু এইটো হ'ব আপোনাৰ সফলতাৰ কাৰণে প্ৰথম খোজ। গতিকে ৰাতিপুৱা 5 বজাত উঠা অভ্যাস কৰি দিয়ক। আৰু 5 বজাত উঠিয়েই আপুনি যিটো 2 নম্বৰ কাম কৰিব লাগিব সেইটো হ'ল মেডিটেশ্যন কৰিব লাগিব। আপুনি ভগৱানৰ সান্নিধ্যত আহিবৰ কাৰণে মেডিটেশ্যন এটা খুব ভাল উপায়, যাৰ জৰিয়তে আপুনি মনত শান্তি লাভ কৰিব পাৰে। আৰু যদি মেণ্টেলি আপুনি ফিট থাকে আপুনি বাকী কামবোৰো খুব ধুনীয়াকৈ কৰিব পাৰিব। গতিকে মেডিটেশ্যন কৰক, ধ্যান কৰক। আৰু এই সময়খিনিত আপুনি ৰাতিপুৱা উঠিয়ে যদি এতিয়ালৈকে হোৱাটছআপ, ফেচবুক ইত্যাদি ব্যৱহাৰ কৰিছিল সেইবোৰ নকৰিব, এইবাৰ পিছত কৰিব। কাৰণ ৰাতিপুৱাৰ সময়খিনিত আমাৰ মগজুটো খুব পাৱাৰফুল হৈ থাকে। সেই সময়ত যদি আমি মগজুটোক বেলেগ কামত খটুৱাই দিওঁ তেতিয়াহ'লে আমাৰ দিনটো অথলে যাব। কাৰণ আপোনাৰ দিনটো কি হ'বলৈ গৈ আছে সেইখিনি ডিচাইড হয় আপোনাৰ ৰাতিপুৱাৰ কৰ্মৰাজিৰ ওপৰতে। গতিকে ৰাতিপুৱা আপুনি যদি খুব ধুনীয়াকৈ নিজৰ ষ্টাৰ্টিং কৰিব পাৰে তেতিয়াহ'লে আপুনি বাকী দিনটোতো সেই বিচৰাখিনি 100% পাব পাৰে। গতিকে হোৱাটছআপ, ফেচবুক আপুনি পিছতো কৰিব পাৰিব। শুই উঠিয়ে মোবাইলটো নিবিচাৰি পেলাই প্ৰথমতে নিজক ৰিলেক্স কৰি পেলাই ধ্যান কৰক, আপুনি মেডিটেশ্যন কৰক। 100% আপোনাৰ জীৱনত বহুত বেছি পৰিৱৰ্তন আহিবলৈ ষ্টাৰ্ট কৰিব। আপুনি এইখিনি কাম কণ্টিনিউ 1 সপ্তাহলৈকে কৰিলেই এটা ভাল ৰিজাল্ট পাব। আৰু সেই ৰিজাল্ট নিশ্চয় আমাক কমেণ্ট বক্সতো জনাব পাৰিব। তাৰপিছত আপুনি 3 নম্বৰ যিটো কাম কৰিব লাগিব সেইটো হ'ল নিজৰ লগত কথা পাতিব লাগিব। মই প্ৰত্যেক দিনে বেলেগ বেলেগ মানুহৰ লগত কথা পাতোঁ, কিন্তু নিজৰ লগত কথা নাপাতোঁ। কিন্তু পৃথিৱীত আপুনি নিজে নিজৰ সকলোতকৈ বেছি আপোন, সেইটো হয়তো আজিলৈকে জনা নাছিল। গতিকে জানি থওক আপুনিহে আপোনাৰ নিজৰ আপোন। কাৰণ এই মৃত্যুলৈকে আপুনিহে আপোনাৰ এই বডিটোৰ সংগ দিয়ে। গতিকে আপুনি নিজৰ লগত কথা পাতক, আপোনাৰ সপোনখিনি ভিজুৱেলাইজ কৰক। আপুনি 1 বছৰ পিছত, 5 বছৰ পিছত কেনেকুৱা ব্যক্তি হ'বলৈ গৈ আছে, কেনেকুৱা হ'ব বিচাৰে তাৰ বিষয়ে আপুনি ভিজুৱেলাইজ কৰক। মনৰ পৰ্দাত চাওক যে 1 বছৰ পিছত আপুনি নিজকে কোনটো স্থানত চাই, আপুনি সমাজৰ কাৰণে কি কৰিব বিচাৰে, নিজৰ কাৰণে কি কৰিব বিচাৰে, নিজৰ পৰিয়ালৰ কাৰণে কি কৰিব বিচাৰে। ভিজুৱেলাইজ কৰক, নিজৰ লগত কথা পাতক যে আজি মই এনেকুৱা এফাৰ্মেশ্যন কৰিব পাৰে। আই কেন ডু ইট, আই এম দ্য বেষ্ট, এনেকৈ আপুনি এফাৰ্মেশ্যন কৰিব পাৰে। নিজৰ লগত কথা পাতক। কাৰণ আপুনি যিটো কথা পাতিব নিজৰ লগত সেইটো আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত গুচি যাব। আৰু যিটো ছাবকনচিয়াছ মাইণ্ডত গুচি যাব সেইটো আপুনি কনচিয়াছ মাইণ্ডত কৰি পেলাই নিজক বাস্তৱ জীৱনত সেইখিনি হাচিল কৰিব পাৰিব। গতিকে 3 নম্বৰ কামটো হ'ল নিজৰ লগত কথা পতা। তাৰপিছত আপুনি 4 নম্বৰত ভাল কিতাপ পঢ়া অভ্যাস কৰি তোলক। কিতাপ পঢ়া এটা খুব ধুনীয়া হেবিট, কিন্তু আজিকালি প্ৰায়বোৰ মানুহে কিতাপ পঢ়িবলৈ পাহৰি গৈছে। গতিকে কিতাপক নিজৰ বন্ধু বনাই লওক। কাৰণ আটাইতকৈ ভাল বন্ধু হ'ল আপোনাৰ কিতাপ। গতিকে কিতাপ পঢ়ক, ভাল কিতাপ পঢ়ক। বহুত ভাল কিতাপ আছে।
ভাল ভাল কিতাপ পঢ়ক, যিবোৰ কিতাপে আমাৰ জীৱনত নিজকে এনকাৰেজ কৰে, আমাৰ জীৱনত আগুৱাই যোৱাৰ কাৰণে আমাক সহায়ক হয়, সেইবোৰ কিতাপ পঢ়ক। আৰু যিসকলে কিতাপ পঢ়িব নাজানে, পঢ়া শুনা নাজানে, তেওঁলোকে অডিঅ' বুক শুনিব পাৰে। ধুনীয়া ধুনীয়া অডিঅ' বুক পোৱা যায়, ইউটিউবত এভেইলেবল আছে। সেইবোৰ অডিঅ' বুক লৈ পেলাই শুনক আৰু নলেজ গেইন কৰক। 100% আপুনি আৰু সেই আপুনিৰ মাজত বহুত বেছি ডিফাৰেঞ্চ আহি যাব। ইয়াৰ লগতে আপুনি 5 নম্বৰ কাম কৰক, ফিজিকেলি নিজক ফিট ৰাখিবৰ কাৰণে ভাল খাদ্য খাওক, ডায়েট কণ্ট্ৰল কৰক, লগতে ফিজিকেল এক্সাৰচাইজ কৰক। ইয়াতে ডায়েট কণ্ট্ৰল মানে মই খোৱা লোৱা বন্ধ কৰিব দিয়া নাই, ভাল খাদ্য খাওক, যিবোৰ খাদ্য আমাৰ দেহৰ কাৰণে উপযোগী খাদ্য। ভাল খাদ্য খাওক। বডিটোক বহুতে ডাষ্টবিনৰ নিচিনাকে যি পায় তাকে ভিতৰত সোমাই দিয়ে, আৰু যাৰ কাৰণে আমি হস্পিটেলত গৈ পৰি থাকিব লাগে। গতিকে তেনেকুৱা দিন যদি চাবলৈ মন নাই, আপুনি নিজক ভালকে ফিট কৰি ৰাখিবৰ কাৰণে ভাল খাদ্য খাওক, খোৱাৰ লগত সংযম মানক। লগতে ফিজিকেলি ফিট থাকিবৰ কাৰণে বাহ্যিক সৌন্দৰ্যৰ কাৰণে আপুনি ফিজিকেল এক্সাৰচাইজ কৰক। বাট এক্সাৰচাইজৰ কাৰণে যে আপুনি জিমত যাব লাগিব এনেকুৱা কথা নাই। আপুনি নিজৰ ঘৰখনতো, নিজৰ ৰুমৰ ভিতৰতে খুব ধুনীয়াকৈ যোগাসন কৰিব পাৰে, আৰু আমাৰ বডিটোক আমি ধুনীয়াকৈ ফিটনেছ আনিব পাৰোঁ। আৰু এইখিনি কৰাটো খুবেই জৰুৰী, কাৰণ আজিৰ পৰা এবছৰ বা 5 বছৰ পিছত আপুনি ছাকচেছফুল হোৱাটো 100% গ্যাৰাণ্টেড, যদি আপুনি এই ষ্টেপবোৰ ফ'ল' কৰে। আমাৰ ভিডিঅ'বোৰ যদি চাই আপুনি সেই ছাকচেছৰ পিনে যোৱাত আৰু বেছি সহায় পাব। কিন্তু ছাকচেছ হোৱাৰ পিছত আপোনাৰ যদি ফিটনেছ নাথাকে, আপুনি যদি ICUত গৈ ভৰ্তি হৈ থাকিব লগা হয় কোটিপতি হোৱাৰ পিছত, তেতিয়াহ'লে আপোনাৰ সেই কোটি টকাৰ মাদকতা ক'ত থাকিব? গতিকে সেই কোটি টকাৰ মাদকতা যদি ল'ব বিচাৰে, তেতিয়াহ'লে ফিজিকেলি ফিট থাকিবৰ কাৰণে ভাল খাদ্য খাব লাগিব আৰু এক্সাৰচাইজ কৰিব লাগিব। গতিকে আমি ইয়াতে জানিলোঁ সেই 5টা মূল পইণ্টৰ বিষয়ে, যি পইণ্টকেইটাৰ ওপৰত আমি যদি ভালকৈ নিজৰ জীৱনত সাৰগত কৰিব পাৰোঁ, 100% সেই ছাকচেছ, সেই সফলতা আমি পাব পাৰিম, সেই উদ্দেশ্য আমাৰ ফুলফিল হ'ব। গতিকে এবাৰ ৰিভাইজ কৰিছোঁ, কোন 5টা কামৰ বিষয়ে আলোচনা কৰিলোঁ। প্ৰথম, আৰ্লি মৰ্ণিং ৱেকআপ টাইম 5 AM, ৰাতিপুৱা 5 বজাত উঠিব লাগিব। 2 নম্বৰ, মেডিটেশ্যন কৰিব লাগিব, ধ্যান কৰিব লাগিব, আমাৰ অন্তৰাত্মাৰ শুদ্ধিৰ কাৰণে, ভগৱানৰ লগত কানেকশ্যন হোৱাৰ কাৰণে। তাৰ লগতে আমি 3 নম্বৰ কাম কৰিব লাগিব, নিজৰ লগত কথা পাতিব লাগিব, টক টু ইয়ৰ চেল্ফ, নিজৰ লগত কথা পাতিব লাগিব, নিজৰ সপোন ভিজুৱেলাইজ কৰিব লাগিব। তাৰ লগত আমি 4 নম্বৰ কাম কৰিব লাগিব, ভাল কিতাপ পঢ়িব লাগিব, বা পঢ়া শুনা নাজানিলে আমি অডিঅ' বুক শুনিব লাগিব ডাউনলোড কৰি পেলাই, য'ত আমি নিজক বেছি ইম্প্ৰুভ কৰিব পাৰিম। তাৰ লগত 5 নম্বৰ কাম, ডায়েট কণ্ট্ৰল আৰু ফিজিকেল এক্সাৰচাইজ, যিটো আমাক এটা হেল্ডি লাইফ দিব, আৰু আমি ফিজিকেলি আৰু মেণ্টেলি ফিট হোৱাৰ পিছত আমি 100% ভাল কাম কৰিব পাৰিম। কাৰণ সফলতা আপুনি 100% পাব, বাট সফলতা পাবৰ কাৰণে আপুনি সফলতাৰ যোগ্য হৈ উঠিব লাগিব। আপুনি নিজৰ সফলতাৰ যোগ্য কৰি তুলিব লাগিব নিজকে, তেতিয়াহে আপুনি সফলতা পাব। কাৰণ পৃথিৱীত আপুনি নিজৰ যোগ্যতা অনুসৰিহে সেই গোটেইবোৰ আজিলৈকে পাই আছে। গতিকে ইন ফিউচাৰ আপুনি যদি নিজক এটা ভাল লেভেলত লৈ যাব বিচাৰে, ছাকচেছফুল পিপল হিচাপে সমাজত কৰি তুলিব বিচাৰে, তাৰ কাৰণে নিজক যোগ্য কৰি তুলিব লাগিব। আৰু এই ষ্টেপবোৰ ফ'ল' কৰিলে 100% আপুনি নিজকে যোগ্য কৰি তুলিব পাৰিব। আৰু আমাৰ উদ্দেশ্য হৈছে প্ৰত্যেকগৰাকী ব্যক্তিক নিজৰ জীৱনত ভাল এচিভমেণ্ট লৈ অনাটো। গতিকে আহক আমি সকলোৱে মিলি পেলাই নিজৰ জীৱনটো সলনি কৰাৰ লগতে, নিজৰ ঘৰখনত ভাল পৰিৱেশ অনাৰ লগতে, নিজৰ সমাজখন সলনি কৰাৰ লগতে, নিজৰ ভাৰতবৰ্ষখনক ইমান ধুনীয়া এখন ৰাষ্ট্ৰ কৰি গঢ়ি তোলোঁ, য'ত কোনো নিবনুৱা নাথাকিব, য'ত সকলোৱে ভাল ইনকাম কৰিব, ভাল মন লৈ থাকিব, সকলোৱে সকলৰ সহায়ক হ'ব, আৰু আমি সকলোৱে মিলিজুলি নিজৰ ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰত এখন বিখ্যাত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পাৰিম। আৰু এই ক্ষেত্ৰত আপুনি যদি আমাক সহযোগ কৰিব বিচাৰে, আমাৰ লগত আগবাঢ়ি আহিব বিচাৰে, তেতিয়াহ'লে আমাৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ পাব, ধুনীয়াকৈ কণ্টেক্ট কৰক। আহক আমি মিলি পেলাই সকলোৱে আগবাঢ়ো। আগলৈ নিশ্চয় নতুন ভিডিঅ'ত লগ পাম, নতুন টপিকৰ লগত আলোচনা কৰিম। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, সোনকালে কৰি ল'ব। আৰু সকলোৰে শুভ কামনা কৰিছোঁ, সকলোৱে ভালে থাকিব, হাঁহি থাকিব আৰু সুস্বাস্থ্যকৰ জীৱন কটাব। গতিকে এৰিছোঁ, থেংক ইউ।